তো হেল্ল' গাইজ, এতিয়া বাজিছে 6:30। একচুৱেলি আজি সোমবাৰ আৰু প্ৰথমতে মই স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আজি 15 আগষ্ট আৰু যিহেতু আজি সোমবাৰ, গতিকে বিভিন্ন কিবা কিবি কৰিম আৰু দিনটোত। সেইকাৰণে 4:30 উঠিছোঁ। উঠি পেলাই গা পা ধুই আমাৰ আজি যিহেতু সোমবাৰ, শাওনৰ আজি লাষ্ট সোমবাৰ, এডাল বেলগছ তাতে মই চাকি বন্তি জ্বলালোঁ। আৰু এতিয়া আমি এই গাঁৱৰ বীমাহঁতৰ লগত আৰু আমাৰ আছে এখন থান আছে, তাতে যাম। সোনকালে আমি তাতে কিবা কিবি আগবঢ়াম, ধূপ চাকি জ্বলাম। তাৰ পৰা আহিম, সৰুও যাব, মানে মোৰ ভণ্টি। চ' এতিয়া ব'লক তাতে দিনটোত কি কৰোঁ দেখুৱাম, তাৰপিছত কিবা কিবি আৰম্ভ হ'ব। ব'লক। ওম নমঃ শিৱায় হৈছে না? বল খুলি দেখোচোন নিমকি জমা নয় দাদা ৰিমা ৰাতিৰে থাকি এইটো মানে মন্দিৰৰ দোকান দিছে। ৰিমা ইমান টেনশ্যনত তুমি তো হেল্ল' গাইজ, আমি মন্দিৰৰ পৰা আহি মিলি লৈ আমাৰ যিটো নেক্সট 2 নম্বৰ কাৰ্যসূচী আছে, যিটো একদম ইণ্টাৰেষ্টিং হয়। প্ৰত্যেকবাৰ স্বাধীনতা দিৱসত মই ঘৰত আমি মানে পাতোঁ। গতিকে মই আজি অকণমান বেলেগকৈ সাজিছোঁ। মানে ঘৰত নীলা কাপোৰ চাপোৰ আছিল, চ' পিন্ধি ল'লোঁ মেখেলা চাদৰ। আৰু মই গাঁৱৰ ল'ৰা ছোৱালীকেইটাক সৰুকেইটাক মাতিছিলোঁ। 8টা বজাত টাইম দিছিলোঁ। একদম সিহঁতে 8টা বজাত আহি মিলি ৰেডি। এয়া ইহঁতে আছে ইয়াতে, ৰ'ব মই বেক কেমেৰাই দেখাই আছোঁ। আৰু আহিব আছে বহুতখিনি। এইকেইটা আহিছে এতিয়া আৰু লাহে লাহে আহি আছে। চ' চাই থাকিব মোৰ ফটাটো। আৰু যিহেতু আজি 15 আগষ্ট, গতিকে অকণমান এনে আৰু ফৰ্মেলিটি, মানে বিশেষ মিটিং টাইপ নহয়, এনে দুআষাৰমান কম ইহঁতৰ আগত। তাৰ পাছত আমি ৰাষ্ট্ৰীয় সংগীতটোৰে আমাৰ কাৰ্যসূচীটো আৰম্ভ কৰিম। গোটেইকেইজন এয়া আহি পালে। পোৱাৰ পিছত আমি এই দুআষাৰমান 15 আগষ্টৰ বিষয়ে যেনেকৈ ক'লোঁ ভণ্টি আৰু মই, আৰু ইয়াৰ পিছত আমি সকলোৱে মিলি ৰাষ্ট্ৰীয় সংগীতটো পৰিৱেশন কৰিম আৰু আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিম। গতিকে চাই থাকক। সৰুকেইটা আৰ্টৰ থিমটো হৈছে কি? চবেইতো পতাকা জানা হয় না? চবে জানা না? গতিকে স্তম্ভ লাগব, পতাকাৰ প্ৰপাৰ কালাৰ লাগব। পতাকা আঁকবা লাগে, কেৱল শুদ্ধকে একদম পতাকা আঁকবা লাগে। হাই কৰি দিবি, হাই কৰি দিচোন চবে এনেকে। হাই সেনেকে দিদি, দিদি দিদি হাই দিদি। হাই বঢ়িয়া দিদি হাই দিদি। আইও ইয়াৰ নাহে বাবু, চাচোন মইনো হাই কৰি দিংকে। হাই চাচোন বাবু, হাই ইংকি দি চবে ইংকি দি দিদি। বঢ়িয়া দিদি। ৰ দে দিদি, হলাই ৰ দি। বঢ়িয়া দি, বঢ়িয়া ৰ বাবু দি। বঢ়িয়া গম পাইছা না? আৰু এয়া আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা ষ্টাৰ্ট হৈ গৈছে ইতিমধ্যে। এয়া
একদম চব ব্যস্ত চিত্ৰাংকন প্ৰতিযোগিতা उठा माँ तुझे सलाम थैंक्स रिम्पी फॉर हेल्पिंग मी थैंक्स रीमा फॉर हेल्पिंग मी एंड थैंक यू सो मच Koma কৈছি রাইনো মামা নাই রাইনো কি একিংয়া গো ওয়ান রাইনো না একদম সিওর পাকা সারা নাই দুখ লাগি দিলি মোক কাকা মানে পাকা নহে কাকা মানে পাকা নহে হাদা সবে মানে পাকা কিমান কৈছিলি 21 মাৰ্চ এটা মোক লাগে মাৰ্চ না জুন না জুলাই না কি দীঘল দিনটো সব চাই ভালকে একবাৰ ভালকে ভাবি কিনা কচোন কিমান কিমান কি কিমান জানা না আমাৰ সব চাই দীঘল দিনটো হৈছে 21 জুন মনত থাকক কিমান জুন বঢ়িয়া মাৰ্চ নহয় এপ্ৰিল নহয় জুন হেনে কাকা মতে হাত খান নহয় হা কাকা মতে হাত খান নহয় মহাদেৱ কাকা মতে হই সঁচাই নেকি একদম চাই হৈ দিয়া তোৰ চাইতে নহ'ব না হৈ না কেইখন বাপ্পা বা নবদৈ ধুনীয়াকৈ কৈছে দেচোন এবাৰ কৈ দিনে সেইখন আমাৰ মহাগৰ পাঁচখন বঢ়িয়া গলাটো চাৰি কোণীয়া তিনি কোণীয়া এক কোণীয়া নহয় বুলি তোমাৰ ভীমা কি কয়ে হা শূন্য কোণীয়া কি কয় আমি কি ক'ম এই আকাৰটোক কাকাৰ মতে অসম্ভৱ অসম্ভৱ আমাৰ বিচাৰক মণ্ডলী কি কিয় উলিয়াব বঢ়িয়া আমাৰ অভিজ্ঞা চৌধুৰী প্ৰথম পুৰস্কাৰ হাততালিৰ কাৰণে এটা বঢ়িয়া চাই কোনে এইটো নামটো মাতি দে দ্বিতীয় পুৰস্কাৰ হৈছে কৃষ্টি চৌধুৰী কৃষ্টি গায়ত্ৰী কথাটো হ'ল কি এইখন আৰু এইখন এটা পাৰ্থক্য হ'ল এইখনত এই বস্তুটো বুজি না দূৰত থাকি এইখনৰ পতাকা এই বস্তুখিনি দূৰি আৰু সেই চেফ কাইছিলে মই নাই চেফ কি আৰু মানুহ যায় পাইছে এইখনৰ ফাজ দিয়া হৈছে এইখনৰ পতাকা হৈ যাব ৰখান এই বস্তু কাৰণে বা দে এইটো ফাজ দিয়া হৈছে মাথাকে ওপৰত বুজি পাইছা নেক্সট আৰু এই খালে কিমান খালা নাতে একডাল আছে মানে কেনসেল হৈছে ফটো কিছুমান বাকি বগাটো খালা নহয় যদি এইটো কেনসেল বুজি পাইছা মাজত বিভিন্ন বুজি পাইছা না সেইকাৰণে পতাকা মাতি নাই বুজি পাইছা না পতাকা খান পতাকা দ্বিতীয় পুরস্কার পাইছি হাততালি তৃতীয় পুরস্কার হাততালি কোরিয়া প্রথম পুরস্কার পাই হাততালি দিয়া কথা দ্বিতীয় পুরস্কার পাই দ্বিতীয় তোমার টাকা দিয়া হল আর তৃতীয় যা আছে এটা আর আমার কোন আছে কোরিয়া বাবু বঢ়িয়া সবে বালাক Dilani. Nohol, Gangga Nadi. Oh, tak na? Rasyo nadi ki? Subin, gandok pun ni kali bapa jemput. Tak sudah bayar satu sini orang. Dui, bila ni? Nak. Bye bye. Dah tapi dah sob. Bye bye. আৰু এনেদৰেই আমি আজিৰ দিনটো পাৰ কৰিলোঁ গতিকে যিখিনি পাৰোঁ ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদি ভিডিঅ'টি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ বাই বাই